Hello everyone, welcome to my YouTube channel. Hello friends, welcome. আজি মই বেলেগ এটা ৰেচিপি লৈ আপোনালোকৰ মাজত আহিছোঁ. ৰেচিপিটো হ'ল চিকেন কাৰী. চিকেন ধুই ৰেডি কৰি ল'লোঁ. এইফালে পিঁয়াজ কাটা হৈ গ'ল, নহৰু আদা পিছা হৈ গ'ল, আলু কাটা হৈ গ'ল, তেজপাত, শুকান জলকীয়া, বিলাহী কাটি ল'লোঁ. এইফালে জিৰা গুড়া, ধনিয়া গুড়া, মিট মছলা, গৰম মছলা, জলকীয়া গুড়া সকলো মিক্স কৰি ল'লোঁ. আহক বনাওঁ. কেৰাহী পাতি দিলোঁ. কেৰাহী গৰম হোৱাৰ পিছত ইয়াত মিঠাতেল দিম আৰু বনোৱা কেৰাহী গৰম হৈ গ'ল, গতিকে তেল দি দিওঁ, মিঠাতেল. মিঠাতেল গৰম হৈ গ'ল, গতিকে প্ৰথমতে মই আলু টুকুৰাবিলাক ভালদৰে ভাজি ল'ম. আলু টুকুৰাবিলাক ভাজা হৈ গ'ল, গতিকে নমাই লওঁ. মই ইয়াত তেজপাত, জলকীয়া দি দিলোঁ, লগতে পিঁয়াজো দি দিলোঁ আৰু এনেকৈ কিছু সময় ভালদৰে ভাজি ল'ম. পিঁয়াজ ভালদৰে ভাজা হৈ গ'ল. এতিয়া মই নহৰু আদা পিছা দি দিম ইয়াত. এনেকৈ আৰু কিছু সময় ভালদৰে ভাজি ল'ম. নহৰু আদাৰ পৰা যেতিয়া ভাল গোন্ধ ওলাব, তেতিয়া নিমখ হালধি দি দিম ইয়াত. নিজৰ জোখমতে ইয়াত নিমখ দি দিলোঁ আৰু লগতে হালধিও দি দিম. হালধিও দি দিলোঁ অলপমান, নিজৰ জোখমতে দিছোঁ আৰু. এতিয়া এনেকৈ কিছু সময় লৰাই ল'ম ভালকৈ. পিঁয়াজ নহৰু আদা ভাজা হৈ গ'ল. এতিয়া মই ইয়াত মছলা দি দিম. আৰু লগতে কাটি থোৱা বিলাহীবিলাকো দি দিম. এনেকৈ অলপ সময় ভাজি ল'ম. বিলাহীৰ পৰা যিহেতু পানী ওলাব আৰু অলপ সময় পিছত বিলাহীখিনি ভাগি যাব. তাৰপিছত মাংস দি দিম. এনেকৈ লৰাই থাকিম মাজে মাজে, যাতে লাগি নধৰে. আৰু আপুনি দেখিছে যে বিলাহীবিলাক গলিবলৈ আৰম্ভ কৰিছে. ভালকৈ বিলাহীবিলাক গলাৰ পিছত ইয়াত চিকেন দি দিম. A few moments later.
বিলাহী ভাজা হৈ গৈছে আৰু ইয়াত মাংস দিব পৰা হৈ গ'ল। এতিয়া ইয়াত মই মাংস দি দিম। এতিয়া ভালকৈ লৰাই দিম আৰু ঢাকি দিম ঢাকন লগাই। চিকেনৰ পিচবিলাক মই ডাঙৰ ডাঙৰকৈ দিছোঁ। সিজিবলৈ সময় লাগিব, কিন্তু খাবলৈ খুব ভাল হয় এনেকৈ। চিকেনৰ পৰা যিহেতু পানী ওলাইছে অলপ অলপ, এনেকৈ কিছু সময় আৰু ভাপত সিজাম ঢাকনিৰে ঢাকি। এনেকৈ ভাপত সিজালে খাবলৈ বহুত ভাল হয়। এয়া দেখিছে মাংসৰ পৰা তেল ওলাইছে আৰু কিছু সময় ঢাকি থৈ দিম। চিকেনৰ পৰা যিহেতু তেল ওলাই আছে, গতিকে ইয়াত মই এতিয়া ভাজি থোৱা আলু দি দিম। আৰু এনেকৈ অলপ সময় গেছটো কম কৰি গেছ সিজাম, মানে গেছটো চিমত দি সিজাম। আলু আৰু মাংস অলপ সময় এনেকৈ ভাজি ল'লোঁ। এতিয়া ইয়াত মই অলপমান পানী দি দিম আৰু পানীটো ভালদৰে উতলিবলৈ দিম। ঢাকন লগাই দিলোঁ। এনেদৰে কিছু সময় উতলিবলৈ দিম। চিকেনখিনি ভালদৰে উতলিছে, এনেকৈ আৰু উতলাম। তাৰপৰা যেতিয়া জোলখিনি ডাঠ হৈ যাব তেতিয়া নমাই থৈ দিম। চিকেনৰ পৰা প্ৰায় পানী শুকাইছে আৰু অলপ সময় পিছত নমাই থ'ব পৰা যাব চিকেন। ইতিমধ্যে সিজি খাব পৰা হৈ গ'ল। জোলখিনি যিহেতু গ্ৰেভি হৈ গ'ল, গতিকে চিকেন নমাব পৰা হৈ গ'ল আৰু চিকেন হৈ গ'ল। এতিয়া নমাই থৈ দিম। এনেকৈ চিকেন ৰুটিৰ লগত, ভাতৰ লগত বা অন্যান্য বিভিন্ন ৰেচিপিৰ লগত খাব পাৰে। খাবলৈ বৰ সোৱাদ লগা হয় এনেকৈ বনালে। Few moments later, a few minutes later, a few inches later, 12 seconds later, 3 days later. চিকেন ৰেডি হৈ গ'ল। খাওঁ আৰু